পিছে আজি মিনি ব্লগটো আৰম্ভ কৰিলোঁ এখন হোটেলৰ ভিতৰত আৰু পিছে মই ইয়াত অকলে নাই তো আমাৰ লগ গোটেইখিনি আছে তো এইফালে চবে মানে বহি গৈছে কিবা আৰু পিছে এইটো পাৰ্টি আমাক স্পেচিয়েলি আমাৰ জিঅ'গ্ৰাফী মেমে দিছে আৰু এই পাৰ্টিটো দিয়া কাৰণটো হৈছে মানে জিঅ'গ্ৰাফী মেমৰ অলপ আগতে বাৰ্থডে আছিল মানে কেইদিনমান আগতে তো আজি পাৰ্টিটো ধুনীয়াকৈ দি দিলে আৰু আপোনালোকেতো জানে আমি কেনেকুৱা মানে পাৰ্টি পালাটো ভালে পাওঁ তো এইফালে সকলোৱে বহি গৈছোঁ আৰু পিছে আমি গোটেইকেইটাই মানে বেলেগ বেলেগ অৰ্ডাৰ দিয়া নাই তো সকলোৱে একে অৰ্ডাৰ দিছোঁ মানে চিকেন চাওমিন আহি গৈছে 8 প্লেট আৰু এইফালে আহি পোৱাৰ লগত এটা খাবলৈ আৰম্ভ কৰিলে আৰু পিছে আমাৰ গোটেইকেইটাৰ খোৱা হৈ গ'ল আৰু ধুনীয়াকৈ বাহিৰলৈ বুলি ওলাই আহিলোঁ আৰু আপোনালোকে যে দেখা পাইছে মোৰ পিছৰ ফিল্ডখন তো এইখন হৈছে আমাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ড আৰু এতিয়া অংকুৰে বোলে কিবা পইচাৰ পেলাই সেইকাৰণে বৰ ফূৰ্তিকে আছে এই মনটো বাৰু এতিয়া এইবিলাক বাদ দিয়ক এইটো হৈছে আমাৰ স্কুলৰ ফ্ৰণ্ট চাইডটো আৰু এইখিনিতে যিসকলে এই ভিডিঅ'টো বা চেনেলটো নতুনকৈ চাইছে ভিডিঅ'টোত এটা প্লিজ লাইক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পিছে এইখিনিতে এইটোৰ পিছত এটা ধুনীয়া মিনি ব্লগ আহিছে সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু পিছে অন্য দিনৰ দৰে আজিও আপোনালোকক এইখিনিতে আহিছোঁ লগ পাম এটা নেক্সট মিনি ব্লগত বাই